নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকক আমাৰ এটা নতুন ব্লগলৈ। কি খবৰ আপোনালোকৰ? আপোনাৰ খবৰ নিশ্চয় ভালেই। আমি আছো আৰু যেনতেন ভাল বেয়া মাজতে। এতিয়া আমি অলপ ওলাই যাব লৈছো। মমো আহি বৰ্তাহঁতৰ লগত খেলি আছে। সিয়া ৰাস্তা এতিয়া আমি যাম। ইয়া মমো বৰ্তাহঁতৰ লগত খেলি আছে। খেলিছা নেকি? ফুৰিব যায় ৰাতিপুৱা গধূলিলৈকে অকল বৰ্তাকৰ লগতে থাকে। আমি পালোহি শিৱদৌলৰ সন্মুখত। ইয়াতে ৰখি আছো। ৰৈ পানি ইয়াত মানে মেলা এখন বহিছে। বহাগ বিহুৰ মানে পিঠা পনা এনেকুৱা আত্মসহায়ক গোটৰ মহিলাসকলে একেলগ হৈ পিনি বনাইছে বুলি শুনিছো আৰু তাৰপৰা আমি এতিয়া আহিছো। কি বজাৰ কৰো কি নকৰো আপোনালোকক দেখাম, চাই থাকিব। এয়া আমাৰ একেগৰাকী গৈ আছে খোজকাঢ়ি কাঢ়ি। এখন অসমী বহাগী মেলা। ইয়াৰ ভিতৰলৈ আৰু আছে, আমি যাম বাৰু। বাহিৰৰটো অলপ দেখাই লৈছো। এয়া আমি দৌল পালোহি, শিৱদৌল। এয়া বাহ আমাৰ ছোৱালীজনী অকল কৃষ্ণ কৃষ্ণ কৰি সোমাইছে। নমু কৰি দিয়া শম্ভু, নমু কৰি দিয়া, নমু কৰি দিয়া, নমু অকণ কৰি দিয়া। মমু কৰিছে, নমু কৰি আছে। তাৰ ভিতৰলৈ যায়গৈ। সিফালে মেলা বহিছিলে যে বহাগী মেলা, সিফালে বহি আছে কাষত। আমি এইফালে যাম বাৰু, ভিতৰলৈ গৈ অলপ দেখাম। যিবোৰ গোট আছে ন, সেই মহিলাসকলে ভাল লাগিছে, দেখিয়ে ভাল লাগিছে। মহিলাসকলে আহি পিনি কি ধুনীয়াকৈ ইয়াত মেলা দিছে। মেলা ইয়াত পিঠা পনা যি বস্তু আছে চব মানে তেওঁলোকে যিবোৰ ঘৰুৱা ঘৰত বনাব পাৰে, কাপোৰ বোৱা, গামোচা চব আছে। এতিয়া আমি শিৱদৌলৰ ভিতৰতে আছো। ভিডিঅ' চাকি জ্বলাই আছে বাহিৰত। ভিতৰলৈ যাম আৰু আমি। এয়া আমাৰ ডাঙৰীয়া, কোঁৱৰ ডাঙৰীয়া। আৰু এইফালে বজোৱা এনেকে নহয়, একদম পুৰা এনেকে ভালকে গুড গাৰ্ল। সেইটো ট্ৰাই কৰা। ব'লা আমি যাওঁ ভিতৰত। ভিতৰত চম্ভ কৰিবা। হা মোক ভিতৰত চম্ভ কৰিবা। এয়া বজাৰ বিয়া লাজ লাগে মানে হেৰি কৰিবলৈ গামোচা। ইমানেই নেকি? খাব লৈছো কি গাহৰি পুৰা। ওচৰত যোৱা এই গাহৰি পুৰি আছে। ক'ৰ পৰা আহিছে আপোনালোক? দিখৌমুখ। কিমান দিন হ'ল? আজিৰ পৰা আৰম্ভ হৈছে নেকি? আপোনালোকে আৰু কি দিছে ইয়াত? এইটো হয় ন? এইটো চাইমদ চবে খাবৰ কাৰণে আহিব শিৱসাগৰ। কিমান দিনৰ কাৰণে আছে? 3 দিনৰ কাৰণে। 3 দিনৰ কাৰণে আছে। কিখিনি গাহৰি ন? ইয়াত গাহৰি বনাইছে খুৰীহঁতে। আমি খাম আৰু এতিয়া। ইফালে ফৰেনাৰ ন, তেওঁ ফৰেনাৰ এজন আহিছে। তেওঁক মানে কৈ আছে ক'ত কি বস্তু আছে, ক'ত কি বস্তু নাই, তেওঁক দেখাই আছে। তেওঁ মানে বেছিকৈ আৰু যিমানেই কৈ আছে সিমানেই তেওঁ জানিবলৈ ইচ্ছা। আমি অলপ সময় ৰখিলোঁ বাৰু তেওঁৰ ওচৰত, ভিডিঅ' বনাবলৈ নহ'ল। গাহৰি ৰেডি। গাহৰি পুৰা খাম এতিয়া। নকৰে আমি খাই আছো গাহৰি। ঘামি গৈছো পুৰা। এবাৰ মই খিনাইহে গাহৰি খাওঁ। একো নাই, টেনচন ল'ব নালাগে। ভকতখিনি থাকিবই। ক'তনো মানুহে ইমান মাথা মানুহে নিজে আমিবোৰ অসন্তুষ্টি হৈ থাকো ন। হৈছো কিনাইছো, দৰকাৰ নাই এইবোৰ, মতলব নাই। বেমাৰ আজাৰ নহ'লে হ'ল। ভকত হ'ব লাগে।
খুৰী এজনীয়ে দোকান দি আছে লাৰু পিঠা ক'ৰ পৰা আহিছে বাৰু আপুনি মাজুলী নাজিৰাৰ পৰা আহিছে চবতো ইয়াৰে হয় ন সেইকাৰণে ইয়াৰ এটা দি দিব দেই লাচ্ছিটো পাই মই একদম পুৰা এনেকৈ ধুনীয়া সুখী হৈছো হয় নেকি ये लस्सी हम नहीं जाएगा हमको कर लगेगा कर ये लस्सी बनाए আছে বনাইছে দাদাজনে এগৰাকী দেখি পানি ৰৈ থাকিবই নোৱাৰিলে ওলাই আহিছে আৰু কিবা ললিহেঁতে নেকি এইটো মোমোক মানে অঁতৰাই দিছো মোমো ভিতৰত থৈ আমি পুৰা পুখুৰী পাৰত বহাগী মেলাৰ মানুহবোৰ আহিছে আমি তাৰ পৰা আহি ষ্টাইলত সোমাইছোহি দুটামান বজাৰ কৰিব আছে এগৰাকী গৈছে চাওঁ কি কি বজাৰ বস্তু আছে এইখন বজাৰ ইয়াত আহি মাৰ্কেটত অহা কুৰ্তি চাই আছে বহুত জয়পুৰী কুৰ্তিৰ নিচিনা ঢেৰ কালেকশ্যন আছে কি ধুনীয়া বিহুৰ গান বাজি আছে এয়া চাওক কি ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে কুৰ্তি এইবোৰ ইনষ্টাগ্ৰাম ব্ৰেণ্ডৰ হয় এইবোৰ চব ইনষ্টাগ্ৰামৰ ন সেইবোৰ চব ইনষ্টাগ্ৰাম এটা ব্ৰেণ্ডৰ হয় চব ব্ৰেণ্ডৰ ইনষ্টাগ্ৰাম মানে বৰ বাৰুকৈ ফ'ল' কৰা ভাল লাগিছে প্ৰত্যেকটো কুৰ্তিয়ে ভাল এইটো আমি দেখিছিলোঁ এইফালে জিন্সৰ গ্ৰাউণ্ডটো ভাল লাগিছে ভাবিছোঁ এবাৰ বিহু বুলি গ্ৰাউণ্ড তাকে লওঁ বলিয়া হ'লে নি এয়া এইফালে জিন্সৰ কালেকশ্যন আছে বাইদেউগৰাকীয়ে আগতীয়াকৈ ঘূৰি লৈছে বজাৰখন য়েছ 2 পিচ ভাল লাগিছে ন কেনেকুৱা পাইছা খাই এতিয়া আমি আহি কচৰি চাট খাব লৈছোঁ হেল্ল' এচা পিয়াৰ আমি ঘৰ পালোহি ঘৰ পাই পিনি এতিয়া ৰৈছোহি আৰু ইমানেই আজিৰ দিনটোৰ আমাৰ ভিডিঅ'টো গ'লোঁ অলপ চালোঁ মেলি পেলি আহিলোঁ যদি আমাৰ ব্লগবোৰ বা ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই গুড নাইট